নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক ষ্টাডি উইথ ট্ৰিক চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল ইতিমধ্যে সবে গম পাইছে যে অহা 6 জুন তাৰিখে অৰ্থাৎ শনিবাৰে মেট্ৰিকৰ ৰিজাল্ট দিব গতিকে আমাৰ সেৱা বোৰ্ডৰ ৰিজাল্ট কেনেকৈ অতি সোনকালে আৰু বিনা প্ৰবলেমত চাব পাৰি তাক আমি চাবৰ কাৰণে এটা এপ ডাউনলোড কৰিব লাগিব গতিকে সেই এপটো আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ গতিকে বলকচোন এপটো কেনেকৈ ডাউনলোড কৰি মই আপোনালোকক দেখাই দিওঁ প্ৰথমে আপোনালোকে যাব লাগিব মোবাইলৰ প্লে ষ্টৰত গৈ আপোনালোকে ইয়াত সাৰ্চ কৰিব সেৱা বোৰ্ড 2020 ৰিজাল্ট তাৰপিছত প্ৰথমে যোনটো দেখাইছে সেৱা ৰিজাল্ট বুলি এটো ক্লিক কৰিব ইয়াত ইনষ্টল বুলি দেখুৱাই থাকিব কিন্তু মই ইনষ্টল কৰি থৈছো সেই কাৰণে ইয়াত ওপেন বুলি দেখুৱাইছে ইয়াক ওপেন কৰি ল'ব ওপেন কৰি এনেকুৱা ইন্টাৰফেস আহিব এনেকুৱা ইন্টাৰফেস আহিলে আপোনাৰ ক্লিক কৰি দিব তাৰপিছত দেখিছে খোল খাইছে এনেদৰে আহি যাব যেতিয়া 6 তাৰিখে 9 বজাত আপোনাৰ লিংক বিলাক এক্টিভ হ'ব তেতিয়া এই এপছটো এক্টিভ হৈ যাব গতিকে ধন্যবাদ আৰু লগতে মই কেইটামান ইয়াৰ ৱেবছাইট ভিডিও ডেসক্ৰিপচনত দি দিছো আপোনালোকে তাৰ পৰা গৈ পেলাও ৰিজাল্ট চাব পাৰিব ধন্যবাদ যদি ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব জয় আই অসম